চপচৰ কুট মিজোৰামৰ অন্যতম প্ৰধান চপোৱা উৎসৱ আৰু সেই সময়ত কাটি শুকুৱাই লোৱা বাঁহৰ নামেৰে নামাকৰণ কৰা হৈছে। চপচৰ শব্দৰ অৰ্থ হৈছে বাঁহৰ লাঠি শুকোৱা আৰু কুট শব্দৰ অৰ্থ হৈছে উৎসৱ, যি বয়স, লিংগ, সম্প্ৰদায়ৰ পৰাই নহওক কিয় ৰাজ্যখনৰ সকলোৱে পালন কৰা আটাইতকৈ ৰঙীন উৎসৱ। মাৰ্চ মাহত বাঁহৰ বনাঞ্চল কাটি ঋতুভিত্তিক খেতিৰ বাবে ঠাই দিয়া হয়। ঝুম অপাৰেচন অৰ্থাৎ জংঘল পৰিষ্কাৰ কৰাৰ পিছত বসন্ত উৎসৱটো অতি উত্তেজনা আৰু উল্লাসেৰে উদযাপন কৰাৰ সময় আহি পৰিছে। বসন্তৰ বতৰ আৰম্ভ হোৱাৰ লগে লগে চপোৱাৰ বতৰ শেষ হয় আৰু নতুন খেতিৰ বতৰ আৰম্ভ হয়। সেয়েহে এই সময়ক উৎসৱৰ সৈতে উদযাপন কৰা হয়। বাঁহৰ নৃত্য চেৰা এই উৎসৱৰ এটা ডাঙৰ অংশ। মিজোৰামৰ ৰাজধানী আইজৱালতো এই উৎসৱ এক বিশাল কাৰ্নিভাল হিচাপে উদযাপন কৰা হয়। মিজো প্ৰব্ৰজন আৰু বসতি স্থাপন কৰা পৃথিৱীৰ আন বহু ঠাইতো চাপচৰ কুট উদযাপন কৰা হয়। চাপচৰ কুটৰ ইতিহাস ম্যানমাৰৰ চুৱাইপোই গাঁৱত ১৪৫০ৰ পৰা ১৭০০ খ্ৰীষ্টাব্দত চাপচাৰ কুটৰ আৰম্ভণি হৈছিল বুলি অনুমান কৰা হৈছে, য'ত মিজো জনসংখ্যা আছিল বিপুল। বহু পাহাৰীয়া জনগোষ্ঠীয়ে কৰা ধৰণে মিজোসকলে এটা কৃষি কৌশল য'ত বনাঞ্চল কাটি জ্বলোৱা হয় যাতে পাহাৰীয়া ধান আৰু শাক-পাচলিৰ খেতিৰ বাবে ঠাই সৃষ্টি হয়। ১৮৯০ চনৰ শেষৰ ফালে যেতিয়া ইংৰাজ মিছনেৰী মিজোৰামলৈ আহিছিল, তেতিয়া তেওঁলোকে খ্ৰীষ্টান মূল্যবোধৰ বাবে ক্ষতিকাৰক বুলি উল্লেখ কৰি উৎসৱটোক নিৰুৎসাহিত কৰিছিল। কিন্তু ১৯৭৩ চনত গণ পৰিষদত ইয়াক পুনৰুজ্জীৱিত কৰা হয়। সাধাৰণতে ডিচেম্বৰ মাহৰ শেষৰ ফালে বা জানুৱাৰী মাহৰ আৰম্ভণিতে বনাঞ্চল কটা হয়। যিবোৰ গছ-গছনি আৰু বাঁহ কাটিছে সেইবোৰ কিছু সময়ৰ বাবে শুকুৱাবলৈ দিয়া হয়, যাৰ সময়ত গাঁৱৰ মানুহৰ বিশেষ কাম নাথাকে। চিকাৰ আৰু মাছ মাৰিবলৈ যায়, সঁজুলি চোকা কৰি চাপচাৰ কুট উদযাপন কৰে। সপ্তাহজোৰা এই উৎসৱৰ সময়ত পুৰুষ-মহিলা উভয়ে নিজৰ পৰম্পৰাগত সাজ-পোছাক, গহনা, মূৰত পোছাক পিন্ধা দেখা যায়। নৃত্য আৰু সংগীত প্ৰতিযোগিতা মিজোৰামৰ চাপচাৰ কুট উৎসৱৰ এক অবিচ্ছেদ্য অংগ। দীঘল বাঁহৰ দণ্ডৰ লগতে বিভিন্ন লোকনৃত্য পৰিৱেশন কৰা হয়। এই নৃত্যবোৰ অতি ৰঙীন আৰু স্বকীয়, যাৰ বাবে বহুত দক্ষতা আৰু সমন্বয়ৰ প্ৰয়োজন। প্ৰতিটো জনজাতীয় গোটে নিজস্ব পৰম্পৰাগত নৃত্য আৰু গীতৰ ৰূপ উপস্থাপন কৰি অতি গৌৰৱ অনুভৱ কৰে। এই উৎসৱৰ সময়ত খুল্লাম, চেইহলাম, চাই আৰু সৰল মকনচেৰ দৰে নৃত্যও উপভোগ কৰা হয়। মিজোৰামৰ পৰম্পৰাগত খেল আৰু সাজ-পোছাকৰ পেৰেডো অনুষ্ঠিত হয়। চাপচাৰ কুটৰ সময়ত খাদ্য উৎসৱ, ফুলৰ প্ৰদৰ্শন, সংগীত প্ৰতিযোগিতা, ৰাজ্যৰ হস্তশিল্প আৰু হাতৰ তাঁতশালৰ প্ৰদৰ্শনী আদি পৰ্যটকৰ আকৰ্ষণৰ আয়োজন কৰা হয়। চেৰাৰ উৎপত্তিৰ বিষয়ে বহুত কমেইহে জনা যায়। নৃত্যটো অনন্য, মাৰ্জিত আৰু দৰ্শনীয় যদিও ই ভূমি আৰু জনসাধাৰণৰ জীৱনৰ সৈতে গভীৰ সংযোগ কঢ়িয়াই লৈ ফুৰে। সম্ভৱতঃ মিজোসকলৰ পূৰ্বপুৰুষসকলে সুদূৰ পূব এছিয়াৰ ঘৰ এৰি যোৱাৰ সময়ত লগত লৈ আহিছিল। উৎসৱৰ সময়ত যিকোনো উপলক্ষে চেৰাও পৰিৱেশন কৰা হয়। ই হৈছে অতি যত্ন, নিখুঁত আৰু আড়ম্বৰেৰে পৰিৱেশন কৰা পবিত্ৰকৰণ আৰু মুক্তিৰ নৃত্য। চেৰাও নৃত্যৰ বৈশিষ্ট্য হৈছে বাঁহৰ ডাল ব্যৱহাৰ কৰা, যিবোৰ মাটিত ক্ৰছ আৰু অনুভূমিক অৱস্থাত ৰখা হয়।
ইয়াত মূলতঃ বেছিভাগে 6ৰ পৰা 8জন মানুহে মাটিত অনুভূমিকভাৱে ৰখা আন এটা বাঁহৰ ওপৰত জোৰ বাঁহৰ ডাল ধৰি থাকে। পুৰুষ নৃত্যশিল্পীসকলে এই বাঁহৰ দণ্ডবোৰ ছন্দময় স্পন্দনত লৰচৰ কৰে আৰু মহিলা নৃত্যশিল্পীসকলে বাঁহৰ ব্লকবোৰৰ ভিতৰত ভৰি দি বাহিৰলৈ ওলাই আহি অনুষ্ঠান পৰিৱেশন কৰে। শেষত চাপচাৰ কুটৰ চেৰাৱে সাংস্কৃতিক সংযোগ আৰু মূল্যবোধৰ সূক্ষ্ম আৰু জটিলভাৱে সাৰ্থকতা প্ৰদান কৰিছে। গ্ৰুপ নৃত্যই মিজোৰাম বিখ্যাত সম্প্ৰদায়ৰ আত্মাক উদযাপন কৰে আৰু বাঁহে মন আৰু ভূমিৰ সৈতে সংযোগৰ প্ৰমাণ দিয়ে। বাঁহৰ পৰিসীমাৰ ভিতৰত বৃত্তাকাৰ নৃত্যই যেন ঝুম খেতিৰ ঘূৰ্ণন ব্যৱস্থাটোকে প্ৰতিফলিত কৰে। চাপচাৰ কুটৰ তাৎপৰ্য: পথাৰত কাটি শুকুৱাই লোৱা বাঁহৰ নামেৰে এই শস্য চপোৱা উৎসৱৰ নামকৰণ কৰা হৈছে। ঝুম অপাৰেচনৰ আটাইতকৈ কষ্টকৰ কাম। এবছৰৰ আৰম্ভণিতে ঝুম খেতিৰ বাবে পাহাৰৰ ঢালত বনাঞ্চল পৰিষ্কাৰ কৰাৰ সময়ত জনসাধাৰণক ক্ষতিৰ পৰা ৰক্ষা কৰাৰ বাবে দেৱতাক ধন্যবাদ জনাই চাপচাৰ কুট পালন কৰা হৈছিল। কৃষকসকলে বাঁহ শুকুৱাবলৈ অপেক্ষা কৰিবলগীয়া হয়, গতিকে আজৰি সময়ত তেওঁলোকে নাচ আৰু ভোজ-ভাতৰ সৈতে অনুষ্ঠানটো উদযাপন কৰিছিল।